सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी साइकेलखन ইয়াত থৈ ললো আৰু বেক সাইডে চাব পাৰে रावना पार्क पुखुरी। तो हेलो फ्रेंड्स, मैक्स बॉय यूट्यूब चैनल पर आप लोगों को फिर से स्वागत करता हूँ। आज मैं बनाने वाला हूँ आसामीज में फिर एक ब्लॉग। आज गई आছোঁ মই মাজুলী रावना पार्क पुखुरी। सो আপোনালোকে ভিডিঅ'টো চাই থাকিব, বহুত ভাল হ'ব। গৈ আছে ৰাতি হ'লে ইমান ভাল নহ'ব আৰু। সো এতিয়া মই চাইকেল চলাই আছোঁ আৰু 2 কিলোমিটাৰ চলাৰ আৰু ইমান নাই, 3 কিলোমিটাৰ আছে। তো 3 কিলোমিটাৰ চলাই পিনি আমি পাই যাম रावना पार्क पुखुरी। चलो दीवाने तेनू बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब तुझे रब की कोई खोज नहीं। जाने मेरी जानी पर जानी मैनू छड़ना नहीं होनी तेरी याद हर दफा, कौन समझाए जब टूट जाए। সন্ধিয়া হৈ আহিছে। চ' পিকচাৰটো অকণমান বেয়া হৈ আহিছে। বহুত দিনৰ সপোন আছিলে চাইকেলিং কৰি এটা ব্লগ ভিডিঅ' বনাবলৈ। চ' আজি ফাইনেলি নিউ চাইকেল লৈ ল'লোঁ আৰু আজিৰ পৰা আপোনালোকে মোৰ ব্লগ ভিডিঅ' চাইকেলিং কৰা দেখা পাব। কেমেৰা কোৱালিটিটো ভাল হোৱা নাই, তাৰ কাৰণে অকণমান প্ৰব্লেম হৈছে। যদিও ৰাস্তাত ন ইমান চাইকেলিং কৰিবলৈ ভাল, ইমান গাড়ী মটৰো নচলে। চ' গাড়ী মটৰ কিছুমান চলিছে যে ফোন এটা লাহে লাহে গান শুনি আছোঁ। প্ৰথমতে ছেফটিটো মেইন, দুটা সেইটো কেতিয়াও নলগাব। ছেফটি হ'লেহে এইবোৰ কৰিব পাৰি। তো আপোনালোকে এতিয়া চামগুৰি সত্ৰ কেনেকৈ যাব লাগে আপোনাক কৈ দিছোঁ। এইপিনি KB ৰোড হয়, মানে কমলাবাৰী বনগাঁও ৰোড হয়। আৰু এইপিনি চব এইপিনি হওক, এইপিনি সোমাই গ'লে চামগুৰি সত্ৰ আপোনালোকে পাই যাব। চাইকেলখন ইয়াত থৈ ল'লোঁ আৰু ইয়াত মজাকৈ বনাই থোৱা আছে। তো চাওক না ইয়াৰ কি মজা। এইখনে হৈছে ৰাওনা পাৰ্ক পুখুৰী, ৰজাদিনীয়া পুখুৰী বুলি কয় এইখনক। বহুত দীঘল আছে, প্ৰায় আছে 200 মিটাৰমান আছে এইটো দীঘল। গৈ চাওঁ ইয়াত আপোনালোকে বহিব পাৰিব, বহা চিটো আছে চব। समझाए जब टूट जाए जाए हाय रब जब हो गई सजना जी तेरे बिना जिया लागे ना हम से मांगे। মাজুলী এনে এখন ঠাই য'ত টুৰিষ্টৰ বাবে মুকলি, মানে টুৰিষ্টৰ বাবে একো পাৰ্মিট একোৱেই নালাগে। মোক একোৱেই দেখা নাই, কিন্তু মাতটো শুনিছে। গাড়ী চলি আছে, কিন্তু টুৰিষ্টৰ বাবে ইমানেই ভাল মানে কি ক'ম আৰু, টুৰিষ্টৰ জেগাই আৰু মানে গাড়ী আহিলে মোক দেখে। আৰু ভিডিঅ'টো ইমানে আছিলে। তো ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু এই চেনেলত নতুনকৈ আহিছে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। सजना जी तेनू महाविद्य भरलू में होना कभी मुझसे